এবাৰ পোকৰ দৰৱ আৰু টেমাটো লগাইছিলোঁ। লগাৰ পিছত এই বেৰিছ মেজিক ষ্টিকাৰ এইটো লগাইছোঁ। তাৰপিছত আপোনাৰ এয়া জিকা প্ৰডাকশ্যন বহুগুণে বাঢ়িছে আৰু যিমান জিকা লাগি আছে তাৰ এটাও পোকে ধৰা নাই। খেতিৰ উৎপাদন বাঢ়িবৰ কাৰণে আৰু এটা কাম কৰিব, এই বুঢ়া পাত যিমান আছে এই পাতবোৰ মাজে মাজে কাটি থাকিব আৰু যোনকৈ অদৰকাৰী ডাল থাকে সেইখিনিও কাটি দিব। তেতিয়া আপোনাৰ এই প্ৰডাকশ্যনটো বহু গুণে বাঢ়ি যায়। এই জিকা পাতবোৰ যিমান বুঢ়া পাত থাকে এইবোৰ চব কাটি কাটি দিব লাগে আৰু যোনটো বেয়া ডাল থাকে যিটো কলি নাহে সেইখিনি ডালো কাটি দিব। তেতিয়া আপোনাৰ জিকা খেতি বহুত প্ৰডাকশ্যন বাঢ়িব। আৰু এই পাতবোৰ কাটি দিলে কেৱল ৰ'দটো একদম মাটিত পৰি থাকে, মাটিত পৰিলে আপোনাৰ তলটো শুকাই থাকিব। শুকাই থাকিলে আপোনাৰ এই প্ৰডাকশ্যন আছে বহুগুণে বাঢ়িব। আৰু তেতিয়া মাটি যেতিয়া শুকাই থাকিব সিপাৰে আপোনাৰ সাৰ ভিটামিন গোটেইখিনি ল'ব পাৰে। সেইকাৰণে পাতবোৰ কাটি দিলে ভাল হয়। জিকা খেতিৰ কাৰণে মই এই ৰছী ব্যৱহাৰ কৰিছোঁ। ৰছীটো ব্যৱহাৰ কৰি কি হয়, ইয়াত হাবিটো কম হয় আৰু ৰ'দটো মাটিত ধুনীয়াকৈ পৰি থাকে। কিন্তু যদি জেং দিয়ে তেতিয়া আপোনাৰ ৰ'দটো কম পৰে। সেইকাৰণে এইভাগে কৰিলে বেছি ভাল পাব। যিকোনো খেতিৰ কাৰণে নাইট্ৰজেন, ফছফেট, পটাছ আৰু ৰ'দ, বৰষুণ, বতাহ আৰু ভিটামিন, জিন, বৰণ, মেগনেছিয়াম, মলিবডেনাম এইকেইটা লাগিব। তেতিয়া আপোনাৰ খেতি ভাল হয়। নাইট্ৰজেন, ফছফেট, পটাছ যোনটো ইউৰিয়া ছুপাৰ পটাছ নহ'লে ইউৰিয়া DAP পটাছ দিলে তাত পাই যাব। আৰু চইল হিচাপে যদি দিয়ে উপজ বুলি আছে তাতে জিন, বৰণ, মেগনেছিয়াম গোটেইখিনি সোমাই থাকে। যদি উপজ দি দিয়ে তেতিয়া আপোনাৰ জিন, বৰণ, মেগনেছিয়াম বেলেগ বেলেগ নিদিলেও হৈ যায়। তাৰ উপৰি আপুনি বেলেগ ভিটামিন গ্ৰেনুৱেল পাব। এই গ্ৰেনুৱেলটো আপোনালোকে দিব পাৰে। আৰু
যদি গেলুৱাত নিদিয়ে আপোনাৰ পাতত স্প্ৰে কৰা ভিটামিন পাব। গ্ৰীণ হাৰ্ভেষ্ট আছে, ট্ৰেচেল আছে। এইখিনি আপোনাৰ 15 দিন মূৰে মূৰে 1 চামুচ 1 লিটাৰ পানী মিক্স কৰি স্প্ৰে কৰি দিব। তেতিয়া আপোনাৰ ফল ভাল হ'ব, ডাঙৰ হ'ব আৰু ওজন বাঢ়িব, কালাৰ ভাল হ'ব। সেইকাৰণে নাইট্ৰজেন, ফছফেট, পটাছ আৰু ৰ'দ, বৰষুণ, বতাহ, তাৰোপৰি ভিটামিন, জিংক, ব'ৰন, মেগনেছিয়াম, কপাৰ, মলিবডেনাম এইখিনি লাগিব। তেতিয়াহে আপোনাৰ গছৰ চিবিডি হ'ব, কালাৰ ভাল হ'ব আৰু ফল লাগিব। নমস্কাৰ, মই ৰাহুল গগৈ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাহুল ব্লগ 50। এই দৰৱখিনি দিয়াৰ পিছত আজি জিকা 4টা ছিঙিছোঁ। এই 4টা জিকাত এটা পোক লগা নাই। সেইকাৰণে এইখিনি বস্তু আপুনি নিশ্চয় লগাব, তেতিয়া ভাল ফল পাব। কিন্তু বৰলা পোকৰ কাৰণে এইটো অনুগ্ৰহ দি আছে। বেলেগ বেলেগ কোম্পানী বেলেগ দৰৱ পাব, কিন্তু ডাইমেটত 30% হ'ব লাগে। এটা 1 চামুচ 2 লিটাৰ পানী মিক্স কৰি লগত খোৱা আগৰ 4 চামুচ মিক্স কৰি পাতত 2 চাইডে স্প্ৰে কৰিলে যোনটো বৰলা পোক থাকে এইটো মৰি যায়। এইটো সপ্তাহত এবাৰ মাৰি থাকিলে ভাল ফল পাব। এটা নিম অইলটো আপোনাৰ 1 চামুচ 1 লিটাৰ পানী মিক্স কৰি পাতৰ 2 চাইডে স্প্ৰে কৰিব। এইটো অৰ্গেনিক পোকৰ দৰৱ। এইটো অৰ্গেনিক ভিটামিন এগ্ৰিমিক 1 লিটাৰ পানী 1 ml মিক্স কৰি 15 দিন মূৰে মূৰে পাতত 2 চাইডে স্প্ৰে কৰিলে ভাল ফল পাব। এই বেৰিছ কেছ যোনটো দৰৱ আছে এইটো লগোৱাৰ পিছত আজি এসপ্তাহ হ'ল। এসপ্তাহৰ পিছত ইয়াৰ আধা টেমা বৰলা পোক সোমাইছিলে। সেইকাৰণে এইটো আপোনাক জিকা খেতি আৰু অন্য খেতিত নিশ্চয় লগাব, তেতিয়া আপোনাৰ এই বৰলা পোকৰ পৰা ৰক্ষা পাব। এইটো বেৰিছ কোম্পানী বেৰিছ কেছ বুলি এটা টেমা আহিছে। তাত টেমাটোত এটা দৰৱ থাকে। এই দৰৱটো খুলি লগাই দিব লাগে। লগাই দিলে ইয়াৰ দৰৱত গোন্ধ এটা থাকে। এই গোন্ধতে আপোনাৰ যিমান বৰলা পোক আহি সোমাই ইয়াতে মৰি যায়। সেইকাৰণে এইটো এটা খেতিত নিশ্চয় লগাব। এইটো বেৰিছ কোম্পানী বেৰিছ মেজিক ষ্টিকাৰ। ইয়াত এই হালধীয়া ৰংটো তাত আঠা থাকে। সেইকাৰণে উৰণীয়া পোক যিমান আহে ইয়াত আহি লাগি ধৰে। সেইকাৰণে এইটো আপোনাক খেতিত নিশ্চয় এটা লগাই ল'ব, তেতিয়া বহুত পোকৰ পৰা ৰক্ষা পাব। সাৰ দিলে সদায় ইউৰিয়া ছুপাৰ পটাছ নহ'লে ইউৰিয়া DAP পটাছ মিক্স কৰি দিব লাগে। তাৰ লগত জিংক, ব'ৰন, মেগনেছিয়াম, কপাৰ, মলিবডেনাম এইখিনি দিব লাগে। কেঁচুসাৰ আৰু গোবৰ দিব পাৰিব। এই গোটেইখিনি মিক্স কৰি এজোপা গছত 100 গ্ৰাম গুড়ি পাঁচ 1 ফুট 1.5 ফুট আঁতৰ অকণমান ৰিং কৰি খান্দি ল'ব। খান্দি লোৱাৰ পিছত এই সাৰখিনি দি পুতি দিব। ফুটাৰ 3-4 দিনলৈকে পানী দিব। যেতিয়া পানী দিব প্ৰথমে কমকৈ দিব, তাৰপিছত বেছি দিব পাৰিব। যদি জিংক, ব'ৰন, মেগনেছিয়াম নাপায়, আপোনাৰ উপজ বুলি চইল এটা আছে। এই চইলটো আপোনাৰ
ইউৰিয়া সুপাৰ পটাছ নহ'লে ইউৰিয়া DAP পটাছ লগত মিক্স কৰি দিব পাৰিব। যদি পোক লাগে পোকৰ কাৰণে এইটো আছে ডেচিছটো 1 চামুচ 5 লিটাৰ পানী নহ'লে 5 ml 5 লিটাৰ পানী মিক্স কৰি পোকৰ কাৰণে স্প্ৰে কৰিব পাৰিব। এইটো ট্ৰেচেল এইটো 1 চামুচ 1 লিটাৰ পানী মিক্স কৰি স্প্ৰে কৰিব 15 দিন মূৰে মূৰে। ইয়াত জিন বৰুণ মেগনেছিয়াম কপাৰ মলিবডেনাম গোটেইকেইটা ভিটামিন ইয়াত সোমাই থাকে, গতিকে এইটো আপুনি 15 দিন মূৰে মূৰে স্প্ৰে কৰিব পাৰিব। এইটো আছে অল ক্ৰপছ য'ত জিংক বৰুণ মেগনেছিয়াম গোটেইখিনি ভিটামিন সোমাই থাকে। 1 লিটাৰ পানী 1 চামুচ মিক্স কৰি 15 দিন মূৰে মূৰে স্প্ৰে কৰিব, তাৰ উৎপাদনটো বাঢ়িব আৰু ফল ভাল হ'ব। এইটো আছে চাইট'জাম, ইয়াত জিৰবালিক এচিড থাকে। এইটো আপোনাৰ প্লান্ট গ্ৰোথ ৰেগুলেটৰ। এইটো 1 চামুচ 5 লিটাৰ পানী মিক্স কৰি স্প্ৰে কৰিব পাৰিব। এইটো অনুকিল 1 চামুচ 5 লিটাৰ পানী 5 ml 5 লিটাৰ পানী মিক্স কৰি পোক লাগিলে স্প্ৰে কৰিব। স্প্ৰে কৰোঁতে সদায় 2 চাইডে স্প্ৰে কৰিব। ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। সুখত থাকক, শান্তি থাকক। আহিলে ভিডিঅ' ইমানেই, নমস্কাৰ।